মাৰ অবিহনে ঘৰখন। মাতৃৰ ঘৰ মাতৃৰ লগত সংযুক্ত। মাৰ অনুপস্থিতি, দেউতাৰ নিসংগতা আৰু জীয়েকৰ বাবে অপেক্ষা মই কিয় দেখা পোৱা নাছিলোঁ। ল'ৰা-ছোৱালীৰ গ্ৰীষ্মকালীন ছুটী আৰম্ভ হোৱাৰ মাত্ৰ দুদিনহে পাৰ হৈ গ'ল। ৰাতিপুৱাই দেউতাৰ ফোন আহিল। ক'লে, মাজনী কেতিয়া আহিবা? মই অনিচ্ছা সত্ত্বেও ক'লোঁ, দেউতা একো নিশ্চিত হোৱা নাই। অৰূপ ভ্ৰমণলৈ গৈছে। তেওঁ অহাৰ পিছত ক'ম। দেউতাৰ মাতটো কান্দোনৰ দৰে হৈ পৰিল। তেওঁ ক'লে, মাজনী তোমাৰ মা নাথাকিলে কি হ'ল? তোমাৰ মাৰ ঘৰ এইখন, আৰু মই আছোঁ নহয়। অৰূপৰ লগত কথা পাতি সোনকালে আহা। হ'ব দেউতাৰ বাহিৰে মই একো ক'ব পৰা নাছিলোঁ। মা থকালৈকে মই প্ৰতিদিনে মাৰ লগত ফোনত বহুত কথা পাতিছিলোঁ। বছৰত এবাৰ গ্ৰীষ্ম বন্ধৰ দিনত 10 দিন মা-দেউতাৰ ঘৰলৈ গৈছিলোঁ। সেই সুখ স্বৰ্গতকৈও কম নাছিল। আগতে ল'ৰা-ছোৱালীতকৈ গ্ৰীষ্মকালীন ছুটী লৈ বেছিকৈ বাট চাই আছিলোঁ। কিন্তু মা যোৱাৰ পিছৰে পৰা মা-দেউতাৰ ঘৰলৈ যাবলৈ মন নোযোৱা হ'ল। মোৰ মাতৃগৃহ যেন শেষ হৈ গ'ল। এটা নিৰ্জনতা, এটা শূন্যতাই মোৰ জীৱনটো ভৰি পেলাইছিল। দেউতা বৰ শান্ত স্বভাৱৰ আছিল আৰু কথা কমকৈ কৈছিল। কিন্তু তেওঁ সকলোৰে আৱশ্যকতাৰ সম্পূৰ্ণ যত্ন লৈছিল। এনে নহয় যে মই দেউতাক ভাল নাপাওঁ, কিন্তু সৰুৰে পৰা মই মাৰ লগত অধিক ঘনিষ্ঠ আছিলোঁ। মই ক'ব পাৰোঁ যে মা মোৰ হৃদয়ৰ নিচেই ওচৰতে আছিল। আগতে মোৰ সকলো সুখ-দুখৰ কথা বান্ধৱীৰ দৰে তেওঁৰ আগত প্ৰকাশ কৰিছিলোঁ। আজি ৰাতিপুৱাই যেতিয়া দেউতাই মোক ফোন কৰিলে, মই তেওঁক নাকচ কৰিব নোৱাৰিলোঁ। দেউতাৰ কথা ৰাখিবলৈ মই অৰূপৰ লগত কথা পাতি পিছৰ সপ্তাহৰ টিকেট লৈ মা-দেউতাৰ ঘৰ পালোহি। দুৱাৰৰ ওচৰ পোৱাৰ লগে লগে মাৰ কথা মনত পৰিল। এনে লাগিল যেন তেওঁ মাত্ৰ ওলাই আহি মোক সাবটি ধৰিব। এই কথা ভাবি মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল। কিন্তু আজি মাৰ সলনি দেউতাই মোৰ বাবে অপেক্ষা কৰি আছিল। বহু বছৰৰ পিছত মই দেউতাক সাবটি ধৰি বহুত কান্দিলোঁ। চকুপানী লুকুৱাই ৰাখি দেউতাই যেতিয়া মৰমেৰে মোৰ মূৰটো চুই গ'ল, তেতিয়া মোৰ হৃদয়খন অলপ পাতল হৈ পৰিল। বহুদিনৰ মূৰত দেউতাক দেখিলোঁ। দুৰ্বল যেন লাগিল। আচলতে ভাইটি, ভাই-বোৱাৰী আৰু দেউতা সকলোৱে মোৰ বহুত যত্ন লৈ আছিল। ল'ৰা-ছোৱালীকেইটাক নিজৰ নিজৰ খেলা-ধূলা আৰু ধেমালিত ব্যস্ত আছিল যদিও নাজানো কিয় মোৰ চকুৱে সদায় মাক বিচাৰি আছিল। আজিও আগৰ দৰে দেউতাই প্ৰতিদিনে ৰাতিৰ আহাৰ খোৱাৰ পিছত মোৰ প্ৰিয় মাটকা কুলফি আনিবলৈ নপাহৰিলে। ভাইটিয়ে ল'ৰা-ছোৱালীক পাৰ্কলৈ লৈ গৈছিল, কেতিয়াবা চিৰিয়াখানালৈ আৰু কেতিয়াবা বজাৰলৈ লৈ গৈছিল। ভাই-বোৱাৰীয়ে মোক প্ৰতিদিনে সুধিছিল আৰু মোৰ পচন্দৰ খাদ্য ৰান্ধিছিল। সকলো আগৰ দৰেই আছিল, কেৱল মা নাছিল। এইবাৰ মা-দেউতাৰ ঘৰত থাকিবলৈ মন নগ'ল। মাক বৰকৈ মনত পৰিছিল। অৰূপক ফোন কৰি 2 দিন পিছত টিকেট বুকিং কৰিব ক'লোঁ। সকলোৱে মোক বাধা দিবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু মই মান্তি হোৱা নাছিলোঁ। অলপ পিছতে মোৰ যোৱাৰ সময় হ'ল। সন্ধিয়াৰ ৰেলখনেৰে ঘৰলৈ উভতি যাব লাগিব। মোৰ বস্তুবোৰ পেক কৰি ৰাখিছিলোঁ। মাত্ৰ দেউতাৰ বাবে অপেক্ষা কৰি আছোঁ। মোক খবৰ নিদিয়াকৈ ৰাতিপুৱাই দেউতা ক'লৈ গৈছিল মই নাজানো। আনকি তেওঁৰ মোবাইলটোও কাম কৰা নাছিল। মই চিন্তিত হৈ পৰিলোঁ। খবৰ নিদিয়াকৈ ক'লৈ গ'ল? এইফালে মোৰ ৰেল অহাৰ সময়ও ওচৰ চাপি আহিছিল। কি কৰিম বুজিব পৰা নাছিলোঁ। ঠিক তেনেতে দেউতাৰ ফোন আহিল আৰু তেওঁ ক'লে, মাজনী তোমালোক সকলো ষ্টেচনলৈ যোৱা। মই পোনে পোনে তাত উপস্থিত হৈ আছোঁ। আমি ষ্টেচন পালোহি। ৰেলখন সময়মতে আহিছিল। ষ্টেচনত দেউতা আমাৰ বাবে অপেক্ষা কৰি আছিল। হাতত এটা বাকচ আছিল। মোক সাবটি ধৰি ক'লে, মই মাত্ৰ এইটো আনিবলৈ গৈছিলোঁ, সেইবাবেই দেৰি হ'ল। সাৱধানে ৰাখিবা। মই আচৰিত হৈ সুধিলোঁ, তাত কি আছে? দেউতাৰ চকু দুটা চকুলোৰে ভৰি পৰিল। চকুপানী মুচি তেওঁ ক'লে, তোমাৰ মাৰ মৰম। মই কিবা এটা সুধিব খোজোতেই ট্ৰেইন আহি পালেহি। আমাক ৰেলত বহিবলৈ দিয়াৰ পিছত দেউতা আৰু ভাইয়ে বিদায় দিলে। দেউতা মোৰ চকুৰ পৰা আঁতৰি যোৱালৈকে হাত জোকাৰি থিয় হৈ থাকিল। ময়ো কিমান সময় ধৰি নাজানো খিৰিকীৰে সিহঁতলৈ চাই থাকিলোঁ। ঠিক তেতিয়াই মোৰ ল'ৰাটোৱে মোলৈ চিঠি এখন দি ক'লে, মা, ককায়ে তোমাৰ বাবে এইখন দিছে। লগে লগে চিঠিখন খুলি পঢ়িবলৈ ধৰিলোঁ। মোৰ মৰমৰ পুতলা ৰাণীজনী, সদায় সুখী হৈ থাকা। যেতিয়ালৈকে তোমাৰ মা আছিল
তেতিয়ালৈকে তেওঁ তোমাৰ প্ৰতিটো সৰু ডাঙৰ কথাৰ যত্ন লৈছিল। মই জানো তোমাৰ মাৰ ঠাই মই ল'ব নোৱাৰোঁ, কিন্তু অন্ততঃ তেওঁৰ শূন্যতা পূৰণ কৰিবলৈ চেষ্টা কৰিব পাৰিম। আজি তোমাৰ মা হ'লে সদায়ৰ দৰে তোমাৰ বাবে পাপৰ আৰু আচাৰ নিজ হাতেৰে প্ৰস্তুত কৰি পঠিয়াই দিলেহেঁতেন। যদিও মাৰ বনোৱা নহয়, তথাপিও মই তোমাৰ ৰুচি অনুযায়ী সকলো বস্তু দোকানী এজনীৰ পৰা বনাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ ভাল পাবা। মাজনী, তোমাৰ মা নাথাকিলে কি হ'ল? এইখন তোমাৰ মাৰ ঘৰ আৰু মই আছোৱেই। আগৰ দৰে তোমাৰ বাবে অপেক্ষা কৰি থাকিম। বহুত মৰম আৰু আশীৰ্বাদৰ সৈতে, তোমাৰ দেউতা। চিঠিখন পঢ়ি থাকোঁতে মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। হঠাতে মোৰ মুখৰ পৰা ওলাই আহিল, আই লাভ ইউ দেউতা। সৰু কথা আছিল যদিও তাত আছিল অপৰিসীম মৰম। কেৱল মইহে এই কথা অনুভৱ কৰিব পাৰিলোঁ। মাতৃগৃহৰ পৰা ঘৰলৈ অহাৰ এমাহ পাৰ হৈ গ'ল। এতিয়া মই প্ৰতিদিন এবাৰ দেউতাক ফোন কৰি মাৰ দৰে ঘণ্টাৰ পিছত ঘণ্টা কথা পাতোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ কাহিনীটো শুনি কেনে পালে জনাবচোন। যদি আজিৰ ভিডিঅ'টি ভাল লাগিছে, তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।